গৈ আছো ঐ ভাইটি ঐ গলো মই দীপসে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে বিশেষ ভিডিঅ'লৈ আজি মই উপস্থিত হৈছো এই নামৰূপৰ ওচৰত যি আমাৰ সীমান্তৱৰ্তী যি আছে যি প্ৰাকৃতিক পাহাৰ আছে প্ৰাকৃতিক ৰূপ সৌন্দৰ্যৰে ভৰা যি পাহাৰ আছে সেই পাহাৰ আপোনালোকক দেখুৱাবলৈ বিচাৰিছো গতিকে আহক আমি ভিডিঅ'টোৰ দিশে আগবাঢ়ো এই প্ৰকৃতিৰ যে এই ৰূপ সৌন্দৰ্য ইমান সুন্দৰ আজি ভিডিঅ'টোৰ মাধ্যমে মই আপোনালোকক দেখুৱাম তো আমি আৰম্ভ কৰিলো যাত্ৰা এনেদৰে গৈ আছো আমি কিছু দূৰ এনেকৈ গৈ আছো নামৰূপ টাউন পামগৈ এয়া নামৰূপ ষ্টেচন আচলতে ট্ৰেইন ৰখাই থৈ দিছে ঠিক তেনেকৈ আমি যাত্ৰা আৰম্ভ কৰিছো ট্ৰেইনখন ৰখাই থৈছে আপোনালোকক দেখুৱাইছো মই গৈ আছো আৰু এতিয়া আমি নামৰূপ যি টাউন পাৰ হৈ পিনে আমি যাত্ৰা আৰম্ভ কৰিছো পশ্চিম দিশে আচলতে আপোনালোকে ইয়াৰ পৰা দেখিছে আপোনাৰ দূৰত যি পাহাৰ আছে পাহাৰ আপোনালোকে দেখিছে আপোনালোকক এই পাহাৰ দেখুৱাম আজি নামৰূপৰ কাষতে অৱস্থিত এই পাহাৰখন আৰু এই পাহাৰখনৰ ইপাৰে আছে অৰুণাচল আচলতে এই পাহাৰখন অৱস্থিত হৈছে অসমতে পাটকাই বুলিও জনা যায় এই পাহাৰখনক স্থলুৱা নাম অন্যভাৱে কি বুলি জনা যায় হয়তো নাজানো কিন্তু বৰ্তমান মই আপোনালোকক দেখুৱাইছো এয়া চক পৰিৱেশ সুন্দৰ পৰিৱেশ চাৰিওকাষে কেৱল গছ-গছনি আছে এক প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে এই পথটো আছে আচলতে ঠিক এয়া চাওক আপোনালোকে এয়া পাহাৰীয়া ৰাস্তা আপোনালোকক দেখুৱাই দিছো মই গোটেই পৰিৱেশটো সুন্দৰভাৱে কেৱল সেউজীয়া আৰু সেউজীয়া এয়া দেখুৱাইছো আপোনালোকক এয়া চাওক আপোনালোকে এইবোৰ ওখ গছ এয়া দেখুৱাইছো আপোনালোকক কিছু দূৰ যোৱাৰ পিছত আমি পামগৈ এতিয়া পাহাৰখনলৈ যাম আমি এতিয়া এয়া সেই হোৱা পাহাৰ এখন এই পাহাৰখনতে যাব লাগিব পাহাৰখনৰ ওপৰলৈ সমতল ভূমিত ল'ৰা ছোৱালীবোৰে খেলি আছে ফাইনেলি পামগৈ এতিয়া আমি আৰু ক'বলৈ হ'ব বাকী বহুত ডোখৰ আছে দূৰৰ পৰা দেখা হৈছে যাব লাগিব উখুৰা মুখুৰা ৰাস্তা পাহাৰৰ তাৰ মাজেৰে যাত্ৰা আৰম্ভ কৰি আছো এয়া দেখিছে এয়া দেখুৱাইছো আপোনালোকক গৈ আছো এতিয়া প্ৰাকৃতিক এই ৰূপ সৌন্দৰ্য চাবলৈ তো এতিয়া মই পাহাৰৰ ওপৰত উঠিম আপোনালোকক পাহাৰৰ ওপৰৰ পৰা মই আপোনালোকক ভিডিঅ'ৰে দেখুৱাম সমতল ভূমি দেখুৱাম আপোনালোকক গতিকে সেইটো কাৰণে হয়তো এক যি উত্তৰ পূৰ্বাঞ্চলৰ এক সুকীয়া যি নাম আছে বা যি পৰিচয় আছে হয়তো তাৰ বাবে এইবোৰ কিছুমান তাৰ এক বিশেষ কাৰণ এইবোৰ কাৰণ কিছু দূৰ অহাৰ পিছতে আমি সমতল ভূমি পাওঁ অলপ দূৰ যোৱাৰ পিছতে আমি পাহাৰীয়া ঠাই পাওঁ আৰু অঞ্চলভেদে ঠাইভেদে ভাষাবোৰ পৰিৱৰ্তন ঘটে ঠিক এটা সমন্বয় সেই সমন্বয় হয়টোৰ বাবে হয়তো আজি এক সুকীয়া পৰিচয় আছে আমাৰ সকলোৰে গতিকে দেখুৱাইছো মই আপোনালোকক এয়া মই এতিয়া পাহাৰৰ ওপৰত উঠিম দেখিছে ইয়াত বহুত উঠিব লাগিব এতিয়া ভাইটি উঠিব পাৰিবি নাই তই নোৱাৰিবি মই উঠিব লাগিব উঠিম চুচৰি হ'লে নামিব লাগিব বহুত কষ্ট আচলতে ভাইটি কেনে যাবি কোনফালে হে কোনটো ওপৰফালে এইফালে উঠিব নোৱাৰি
Oh, সমতল ভূমি ওপৰলৈ উঠিবলৈ গলো পৰিলে বিপদ হ'ব দেই পাহাৰ ভৈয়ামে উঠি আহিছোঁ মোৰ লগত আহিছে ভাইটি ধীৰাজদীপ আহিছে ভাইটি কেনেকুৱা লাগিছে একদম মজা লাগিছে লগতে ভাগৰো লাগিছে যথেষ্ট আমি আকৌ আমি যাম ওপৰলৈ আপোনালোকক প্ৰকৃতিৰ যি ৰূপ সৌন্দৰ্য দেখুৱাম আচলতে এইফালে উঠিব নোৱাৰি এইফালে উঠিব নোৱাৰি আমি যাব লাগিব এতিয়া বহু ওপৰলৈ যাম হা হাতী ওলাইছে বেছি ইমান ঘপকে নাহে আমি নাই আৰু ওপৰলৈ যাব লাগিব প্ৰাকৃতিক ৰূপ সৌন্দৰ্যৰ কিছু ব্যক্তিক্ৰম আচলতে প্ৰকৃতিৰ ৰূপ সৌন্দৰ্য যি বিনন্দীয়া ৰূপ ৰাম ৰাম কৃষ্ণ দেখাব আপোনালোকক চেষ্টা কৰিছোঁ মই এজোপা ওখ বৰগছ এইটো পাহাৰ হাতী নমাটো সম্ভৱ নহয় ইয়াত তো আপোনালোক মই এবাৰ দেখুৱাইছোঁ সুন্দৰকৈ গোটেই পৰিৱেশটো ৰ'ব এয়া চাওক ওখ পাহাৰৰ কি প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা দৃশ্য আচলতে এইটো এটা পথ আছে এটা সৰু পথ এই ৰাস্তাটো যে কিমান ওপৰলৈ গৈছে হয়তো কোনো ঠিকনা নাই আচলতে গৈ শেষ নহ'ব আৰু এইখন পাহাৰ শেষ কৰিয়ে এটা সমতল পাব আকৌ তাৰ পৰা আকৌ পুনৰ আৰম্ভ হৈছে অৰুণাচল প্ৰদেশৰ যি পাহাৰ সেই পাহাৰ আৰম্ভ হৈছে আচলতে পাহাৰখন অসমত অৱস্থিত সুন্দৰ প্ৰাকৃতিক পৰিৱেশ চাওক আপোনালোকে আচলতে এনেধৰণৰ কিছুমান প্ৰাকৃতিক পৰিৱেশ আছে বাবে হয়তো আজি গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত যি সমস্যা হৈ পৰিছে গোটেই পৃথিৱী তাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছে আচলতে গোলকীয় উষ্ণতা বৃদ্ধি নোহোৱাৰ বাবে এই গছ গছনি বুলি এই সমতল ভূমি দেখুৱাইছো আপোনালোকৰ চাওক আচলতে পৰিৱেশটো সুন্দৰ কৰি তুলিছে এইবোৰ গছ গছনিয়ে বহুতো ওখৰ গছ গছনি আছে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতি গছ গছনি জীৱ জন্তু আছে আচলতে হাতী ওলাই বুলি কৈছে বাঘ আছে মই আপোনালোকক দেখুৱাইছোঁ এয়া দেখিছে আপোনালোকে সুন্দৰকৈ আছে বিভিন্ন প্ৰজাতিৰ গছ গছনি আছে সমতল ভূমি চাওক বহু ওপৰত আছোঁ মই আচলতে বাপৰে হাতী ওলাই বুলি ইমান ওখ গছ গছনি আকাশলৈ চাওক আপোনালোকে আকাশলৈ চাওক বাপৰে বাপ চাওক আপোনালোকক মই দেখুৱাই আছোঁ দেখুৱাই দিছোঁ আৰু গৈ আছোঁ যদি মোৰ বাচিমা দেই কৃষ্ণ প্ৰভু গৈ আছোঁ ঐ ভাইটি ঐ গ'লো ৰখিলোহি ঐ এপিনে আহিলোঁ ৰ ভাইটি তই আহি গ'লোঁ ভাইটিকেইটা লগ পালোঁ ভাইটিকেইটা এটা মাৰ্বল খেলি আছিলে ভাইটি তোমাৰ নামটো কি দীপক চেত্ৰী তোমাৰ হীৰা বাহাদুৰ চেত্ৰী গতিকে ভাইটি এই পাহাৰৰ তলতে খেলি আচলতে ডাঙৰ দীঘল হৈছে এই পাহাৰৰ যি সমতল ভূমি এই সমতল ভূমিতে মাৰ্বল খেলি আছিলে এই ভিডিঅ'টোৰ বনোৱাৰ ক্ষেত্ৰত এই ভাইটিসকলে যথেষ্ট অৰিহণা যোগালে লগতে মোৰ লগত আহিছিলে ভাইটি কেনেকুৱা লাগিলে ভালে লাগিলে এবাৰ সমতল ভূমিৰ পৰা আপোনালোকক দেখুৱাইছোঁ মই পাহাৰৰ দৃশ্যটো চাওক সুন্দৰকৈ এইবাৰ ল'ৰাবোৰ খেলি আছে ধেমালি কৰিছে ইয়াতে আচলতে এই ৰঙামাটিত এডোখৰতে ফায়াৰিং কৰে বুলি কোৱা শুনিছোঁ প্ৰশিক্ষণৰ বাবে চাওক আপোনালোকে ধন্যবাদ জনাইছোঁ আপোনালোকক পুনৰবাৰ
আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব কিয়নো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পালে প্ৰকৃতিৰ যি ৰূপ সৌন্দৰ্যময় পাহাৰ আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো খুব ভাল পালে আশা কৰোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ মোৰ চেনেলটো নাপাহৰিব কাৰণ আৰু পৰৱৰ্তী সময়ত যিবোৰ ভিডিঅ' দিম আপোনালোকে যাতে সহজতে পায় তাৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব